हेलो हेलो ओ शफिकुल दा হয় না ओ मरे भाको ओ शफिकुल दा তোমার ভিডিও চাই বঢ়িয়া লাগে হা ओरे भाई सारे थैंक यू भाई ও খালি কি অলপমান তোমাক গেলে বেয়াও লাগে মোৰ ভাই হেয়া মানে কেবা বলা লাগে কথা তুমি মানটো কলা না মোৰ সেইকাৰণে অলপমান বেয়া লাগে সেইকাৰণে মই 2 বছৰ মান সাবানৰ ফেক্টৰীত কাম কৰি তোমাক গেলে এক পিস বগা সাবান উলিয়াইছো একদম বগা হৈ যাবা তুমি এই যে ভগৱানে দিয়া বস্তু এটা বলাটো আর মই নিজে বাকি বস্তু হলো নহয় দাদা মই সেইটো ভগৱানে দিয়া বস্তু কিন্তু আজিকালি দুনিয়াখন বেলেগ হৈ গৈছে না মানে সব বস্তু পাওয়া হৈ গৈছে সেইকাৰণে তোমাৰ কাৰণে মই একদম মাথা লগে লগে এক পিস সাবান উলিয়াইছো মানে সাবান পিস লগালে ডাইৰেক্ট তুমি 2 মাহ হইলি বগা হৈ যাবা আমাৰ ঘৰৰ এটা নিঙনি আছিল নিঙনিটোক মই ধৰি পেলাই বঢ়িয়াকে সাবান ঘুই দিছো এতিয়া বগা হৈ গৈছে গা হাইলা দেখোৱা নহয় তুমি নিঙনিতকে বগা তো প্ৰিয়ংকল নহয় হা সফিদা মই প্ৰিয়ংকল নকৰোৱে মই আমাৰ চেনেল নাই হা ও সেইকাৰণে চাবানটোত কি আছে মই ক'বাই পাইছো ন তোমাক ততি মানে সেই আছে নিঙিলাত জেঠিলাত সেনেকে কিবা গাখীৰ এনেকে মিক্সাৰ কৰিছো কৰি পেলাই ততি চাপ দিছো চাপ দি পেলাই অলপ কিবা কিবি দি পেলাই মিক্সাৰ কৰি চাবান পিচ বনাইছো সেই দি খুলি বগাই যাবা আমাৰ অসমত নাই এইটো কোনবা নতুনকে আছে এই আমাৰ লগৰ চলি এটা আছে সি কলা আছিল 2 মাহ সাবান ধুই বগাই গৈছে লগতে আছে বগাই গৈছে একদম পুৰা এটা বস্তু নিয়া হুজু ক এটো নাই ই মোক এই মধ্যে ছয়টা গাঠি ধৰি বেমাৰ কৰো এ মানুহ টেকিং বগো হয় মই দিয়াতকে বেছি ভাল বস্তু সাবান পিছ মই বঢ়িয়াকে বনাইছো তোমাক গেলি বনাইছো আৰু কষ্ট কৰি পেলাই বনাইছো খুইবেনে এতিয়া প্ৰমোশন কৰি দিবা একদিন আহি নহয় একো নহয় মই সেইকাৰণে এটা কথা ভাবছো সফিদা বাচি থাকতে এতিয়া আমি মোৰ বেগ গেলে বনানে না তুমি বগা ভাগ গেলে বনাইছো তুমি গার্লফ্রেন্ড এতিয়া এটাও নাই না তুমি 3-4টা পাই যাবা লাষ্টত চবে দাউৰি থাকো তোমাৰ লগত বিয়া ভাগ গেলে জানো না এটা মোৰ অলৰেডি 4টা হলেই মোৰ একাউন্ট আছিল মোৰ লগতো বিশ্বাস কৰা যদি সি নাম কলা আছিল তাকে আপি দেখলি থু মাৰে মুখত এতিয়া আপি মুখে তাক নম্বৰ বিচৰি দাউৰি থাকে পিছে পিছে এনে তোমাক দেখাবা কমকে দেখাবা কিন্তু কি কৈছ মানে মই এটা কথা ভাবছো সেইকাৰণে আৰু তোমাৰ নিচিনাতো বহুত কলা মানুহ আছে তুমিতো সেই বুলি বগাই দিয়াছো অলপ এই তুমি অসমৰ হেণ্ডচাম হলা হয় হেণ্ডচাম চলি একদম বিউটিফুল তুমি তলৰ খিনিও বগা মই সেইকাৰণে এটা কথা ভাবছো হা এই দুৰ্গা পূজা আহি আছে বেছি দিন নাই নহয় মই তো এখন দোকান দিম বুলি ভাবছো মানে চাবানৰ দোকান বেছিভাগ কলা মানুহ মোক বহুত কলা মানুহ আছে নে পাপা সেইকাৰণে মই দোকানখন দিছো মানে দোকানখনত মানে মানুহ মোক আহিব তুমি একবাৰ আহিবা চাবান পিচ ইউজ কৰি দিবা তুমি হেৰি কৰিব লাগিব তুমি ইউজ কৰিব লাগিব চাবান পিচ ফাৰ্ষ্ট আহিবা ন তুমি মানে এইটো না এই মিনটো তোমাতকে অলপ কলা এই তোমাতকে কলা দিয়া কিন্তু কি কৈছ সাবান পিছ মাহত সাবান পিছ কৰিলি তুমি 2 মাহত বগা হৈ যাবা তুমি নহয় সফিদা তোমাৰ মই ভিডিঅ' চাওঁ নে চালি ভিডিঅ'টো তুমি বেছি কলা তোমাৰ তলত ভৰালি আছে যদি তুমি ফাৰ্ষ্টত আছ কলাটোত সেইকাৰণে মই কলা কাৰণে মই বোলো সফিদাক গেলে এটা কামেই কৰোঁ মই 2 বছৰ ট্ৰেইনিং লৈছো সাবান পিছ বনোৱাত মোৰ প্ৰথমে সেই গৈছিলো মই বোলো নিঙিলা যদি সাবান বনাই নি আৰু লাষ্টত সেইকাৰণে মই ভাবছো বনাবও পাৰো এতিয়া সফিদা হাতি নাম কলা নিঙিলাত লাটটোতো বেছি কলা মানুহ খুলিলে বগা হৈ যাবতো পাৰে মই কমলপুৰৰ পৰা ক'লো দে আহিবা কিন্তু নিপুতাকো লৈ আহিবা গোটাই ফেমিলি লৈ আহিবা মিনটো তাপাকো লৈ আহিবা আহিবা কিন্তু তুমি বগা হলে মই বিদ্যা কৈছো দিয়া তোমাক 10টা গাৰ্লফ্ৰেণ্ড লগাই দিম মই
আমাৰতো আছে মই আগতে কলা আছিলো জানানে তুমি হয় নেকি ইনাম কলা আছিলো মোক আপি দেখলি মোক সেই কৰে গাত মুতি দিয়া কৰে মই পিছত কৈছো আপি চাবি গিলা ফেক্টৰ বেছি নহয় আপি চাবি গিলা মুচি যাব গিলা বি আপি চলে ময়ো ইনাম ভাল নাপাওঁ কিন্তু বিয়া কৰিব লাগে না ভগৱানৰ নিয়মে সেইটো তাকে অলপ নাৰী জাতিটো সন্মান কৰিব লাগে বাৰু সন্মান কৰিব লাগে কিন্তু কি কবা কলা মানুহক নাৰী জাতিটো পাত্তা নেদে সবিতা তুমি এতিয়া খুইবে আহিবা লাগব দুৰ্গা পূজা ফিজিকেল কাটব লাগিব কিন্তু বাকী দুৰ্গা পূজাত দোকান দিবা নে নিপুদাহঁতৰ লগত দিম আহিবা মই যাম কিন্তু মই চাবান পিছ লৈ যাম তুমি কি খুইবা লাগব কি চাব চাম তোমাৰ নলি বহুত মাতিম তোমাৰ চাবান পিছৰ নাম কি জানা নাই সিংহ মাখা চাবাৰ পিছৰ নামেই হে মানে সিংহ মাখা মানে চিংকে খাই দিয়ে মানে আমাৰতো ওলাই নাই ইয়াতে এইটো আমাৰ গাঁৱত ওলাই নাই মোক মানুহ মখাই মানে প্ৰথমে চাবান পিছৰ মোক মানুহ মাৰিব নিয়া সেইকাৰণে মই ফাৰ্ষ্ট ভাবছো তোমাক খুইয়ে দিওঁ তুমি বগা হোৱাৰ পিছত ভিডিঅ' মোক মানে চাবান মুখা ভাইৰেল হৈ যাব না মই এতিয়া চবে কিনিব অসমৰ মানুহ নে কি কোৱা তুমি আহিবা কিন্তু এই গাইছ বঢ়িয়াকৈ চফিৰাক প্ৰিয়াংকল কৰিলোঁ ৰেচপনো বঢ়িয়া দিছে এতিয়া গাইছ যিহেতু প্ৰিয়াংকল কৰিছোঁ সেইকাৰণে চফিৰাক একবাৰ কৈ দিওঁ আমি প্ৰিয়াংকল কৰা বুলি আৰম্ভ কৰি এতিয়া প্ৰিয়াংকল কৰি মানুহটো বিজি থাকে গাইছ এনেকেই মাৰি অ সবিতা এইটো প্ৰিয়াংকল আছিল হা হয় নেকি তোমাক বহুত মানুহ প্ৰিয়াংক কৰি থাকে না বাকী বেয়া চেয়া নাপায়া মানে ৰাইজত যিমান আছিল তোমাক প্ৰিয়াংকল কৰিব দিছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট প্ৰিয়াংকল আপোনালোকক বিশাল হাজৰিকাক প্ৰিয়াংকল কৰিম নেক্সট প্ৰিয়াংকলটো অলপ মৰম দিব আহিছে আৰু বাই বাই আজিলৈ